নমস্কাৰ মুন্মি বৰুৱাৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো দুটা কনচেপ্টৰ ওপৰত বনোৱা হৈছে। ভিডিঅ'ত প্ৰথমতে আপোনালোক সকলোৱে দেখা পাইছে এজনী ব্লেকমোৰ ফিছ বুলি কোৱা হয়। মোক খুব মৰমৰ ফিছ আছিলে। 2 বছৰ দিন মই মাজনী পুহিছিলোঁ, কিন্তু ছাডেনলি মাজনী 13 জুনত মৃত্যু হ'ল। যিসকলে মাছ পোহে ঘৰত আৰু যদি মৃত্যু হয় তেনেহ'লে অতি সোনকালে মাছ ৰিপ্লেচ কৰিব লাগে। মই গৈছিলোঁ টাউনলৈ, মোৰ তাৰমানে ফিছ কিনিবলগীয়া আছিলে। চ' মই আজি ঘৰলৈ লৈ আহিছোঁ মাছটো, আৰু এইটো হৈছে সেই ফিছটো এইটো দেখিছে। এতিয়া মই ঘৰলৈ লৈ যাম, গতিকে এতিয়া মই ফাইনেলি ঘৰ আহি পালোহি। মাছটো আনিলোঁ, এতিয়া মই পেকেটটো খুলিম। ইয়াত দেখিছে আগৰ 3টা মাছৰ লগত মোৰ নতুনকৈ অনা মাছটো একেলগে থাকিবলৈ লৈছে। মাছটো দেখাত ফ্ৰেণ্ডলি লাগিছে, খুব খায়, দিয়াৰ লগে লগেই খাবলৈ ষ্টাৰ্ট কৰে। আহক মই আনটা ভিডিঅ'লৈ আপোনালোকক লৈ যাওঁ। মোৰ ভাইটিৰ 27 জুনত বাৰ্থডে আছিলে। ঘৰত মা দেউতা মই মোৰ হাজবেণ্ড আৰু মাহী ল'ৰাৰ লগত বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। বহুত সৰুকৈ বাৰ্থডেৰ কাৰণে তন্দুৰী চিকেন বনাইছিলোঁ সেয়া, আৰু অভেনত বনোৱাৰ আগত মই প্ৰিহিট কৰি লৈছোঁ। ইয়া মায়ে পায়স বনাইছিলে। ইয়া ভাইটিৰ বাৰ্থডেৰ কাৰণে ৰুমৰ সৰুকৈ অলপ ডেক'ৰেশ্যন কৰা হৈছিলে। ভাইটি বাৰ্থডে সৰুকৈ চেলিব্ৰেশ্যন কৰিলোঁ ফেমিলি মেম্বাৰৰ লগত। একো ডাঙৰকৈ বাৰ্থডে পতা হোৱা নাই, যিহেতু এতিয়া পৰিস্থিতিও ঠিক নহয়। ভাল লাগিলে সকলোৰে লগত এনেকৈ এনজয় কৰিবলৈ পায়।